বিশ্ব চাঞ্চল্য এই চিনেমাই পুতেকে কিন্তু এইটো ভাল কাম কৰা নাই কি মিলনপুৰৰ বদনামহে আনিছে কথাটো শুনিছোঁ ময়ো এই সমাজ বিৰোধী কাম এটা কৰিছে কিন্তু দেই যদি কথাটো সত্য হয় আমি এঘৰীয়া কৰিব লাগিব সমাজৰ পৰা হা ঐ থুপেছ খাতি ৰচনাহঁতক খেলখন চাই যাওঁ Oh, now close. He's gone a long way across. Close. Impact in line. Well, they deserve that, England. They have been excellent since lunch. They really have. They've held their line. They've got Steve Smith across his stance. Oi, Preeti. He ball marriba na jane. 6 mar. Oh, now close. He's gone. অসভ্য চালাকি কৰিবলৈ আহিছে লাজ নালাগে এনেকৈ আউট কৰি নেকি দেখি যা বল লাহে লাহে দিব নোৱাৰা নেকি অলপ ঐ এইবাৰ বল মই কৰিম গোটেইটো একেবাৰে বিৰাট কোহলি ভায়েকটো ওলাইছে চাবিচোন মই একেবাৰে এটা বলতে আউট কৰিম হা ৰাম হয়তো বল দিয়াৰ বাস্তু গুটি আছেনে নাই কোনে ডাউনলোড কৰিলে বাৰু ইয়াক পৃথিৱী সেইটো মোৰ ল'ৰা প্ৰীতিহে নামতে ৰাখিছো আৰু প্ৰীতি নধৰো যা মোক কেলে পিৰি ভণ্টি বুলি কৈছ দেখিলি বলটো নধৰিলে দেখিলি বাদ দে ঐ সোপা নাচাওঁ বল বল মাজনী শুন তই দেৱাৰ লগত যাতে ৰাস্তাত কথা বতৰা নাপাত সি আমাৰ গাঁৱত আমাৰ সমাজত নকৰা কাম কৰিছে ৰাইজে কথাবোৰ বৰ ভাল পোৱা নাই আমাৰ মিলনপুৰত লাহে লাহে কৰ্মকাণ্ডবিলাক অমিল হ'ব ধৰিছে অমিল বহুত অমিল বুজিছ থুপেছ তাহানি তেতিয়া কলংখন নিজৰ গতিত বৈ আছিল সুন্দৰকৈ বৈ আছিল আহল বহল আছিল বুজিছ মই তেতিয়া ক'লো মাছেই মাছ এদিন সন্ধিয়া মই ঘৰত বনাবলৈ মস্ত পাত বেঙ এডাল চিলাই বুজিছে নাই পানীত পাতি থৈ আহিলো নহয় তাৰপিছত কিবা লাগিলে হেৰা ৰাতিপুৱা মই গৈ দেখো বুজিছা এনেকে খল শব্দ কি বস্তুৱে খলখলাই আছে ৰচোন ক'বলৈ দেচোন তাৰপিছত আৰু এবাৰ বৰশী দৌৰডালত ধৰি এবাৰ সি টানে এবাৰ মই টানো এবাৰ সি টানে এবাৰ মই টানো তয়ো আৰু মানুহ দে দুটামান মানুহ মাতি দিব নোৱাৰিলি তই মনে থাক তাৰপাছত কি হ'ল ঠগি কয়তো তাৰপিছত আৰু এদিন হয় মোৰ চাইকেলখন তাৰপিছত মাছটো টানি আনি ঘৰৰ পদূলি পাইছোৱে তেনেকুৱাতে পিতাই খাৰা তাৰপিছত পিতায়ে কৈছে ঐ মূৰ্খ ইমানডাল শাল মাছ তই কিয় ধৰি আনিলি এইটো মাছ আমাৰ মানুহে নাখায় নহয় তাৰপিছত কি কৰিম টানি কলঙৰ ফালে ইমান ডাঙৰ তেলাল মাছটো হয় বেলেগৰ ঘৰত কাটি পেলাই খাব নোৱাৰিলি তই মনে থাকচোন খালি খাওঁ দেখিলি আগৰ যুগত ডাঙৰে কথা ক'লে কেনেকে শুনিছিল
এতিয়া শুনিছোঁ আকৌ বোলে চিনেমাৰ পুতেকে ঘৰতে বোলে হেৰি পুহিছে। এইবিলাক বস্তু আমাৰ সমাজত পুহিব নাপায় নহয়। ঐ আৰু এটা কথা শুনিছনে নাই? সৰুটোৱে বোলে সেই চাকৰি জেগাতে এজনী ছোৱালী আনিলে। এতিয়া কিবা জাতৰ এটা কাম কৰোঁ দে, বুজিছ? কথাবোৰ সঁচা নে মিছা আমাৰ নামঘৰীয়াকে এবাৰ পঠাই দিওঁ চিনেমাৰ ঘৰ। ভাল হ'ব ভাল হ'ব ভাল হ'ব ভাল হ'ব। এই টিকলি উঠ। কাক টিকলি কৈছ হা? কাক টিকলি কৈছ? নাযাওঁ যা। অ এই আৰে তই আৰু কাম বিচাৰি নাপালি হা? গাঁৱৰ ভিতৰত এইটো কামহে পালি। কি বেয়া কাম কৰিলো হা? ঐ ৰচোন ৰ পাহৰিছিলো এজনী এইটো পোৱালি দিছে ইমান মৰম লগা নহয় আহিবিচোন কেতিয়াবা চাবলৈ। চি নাযাওঁ দেই ইমান বেয়া গোন্ধাই। ঐ শুনচোন এই কেতিয়াবা চাবিচোন খুব বেয়া গোন্ধবিলাকৰ মাজতো নহয় কেতিয়াবা কিছুমান খুব ভাল লগা সুখ কিছুমান পোৱা যায়। তই লৈ থাক সেই ভাল লগা সুখ। শুন গাঁৱত কথাবোৰ বেয়াকৈ ওলাইছে। তই সমাজ বিৰোধী কাম কৰিছ বুলি দেউতাই তোক লগ কৰিবলৈ মানা কৰিছে। মোক আৰু লগ নধৰে। মই যাওঁ। ঐ যা যা বোলে তোৰ জীয়েক বাপেৰক কৈ দিবি মনটো অলপ বহল কৰিবলৈ। মই কোনো সমাজ বিৰোধী কাম কৰা নাই। ঐ এনেই থকাতকৈ কিবা এটা কৰাৰ চেষ্টাহে কৰিছোঁ। চেনিমাই 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 আছনে? কৃষ্ণ নামঘৰীয়া দেখোন ক'ৰ পৰা আহিলেনো? কৃষ্ণ ৰ এফালে গৈছিলোঁ বোলো ভাবিলোঁ চেনিমাই ঘৰতে এপাক সোমাই যাওঁ বুলি। আহক আহক বহকহিচোন। কৃষ্ণ নামঘৰ ভাগলৈ বন্তি এগছি আগবঢ়াই থৈছিলোঁ। যাম যাম বুলি যাবই পৰা নাই। অকল তোৰেহেনে? আজিকালি সময় কাৰো নায়েই, চব ব্যস্ত মানুহ। আৰু আজিকালি গুৰুজনাৰ তিথি ভাগলৈ মানুহ নামঘৰলৈ নাহেই নহয়। আজিকালি চবৰে খাই মোবাইলেহে ভক্তি আৰু মানে আৰু কালি ৰাতি নামঘৰ ভাগৰ পৰা সেৱা ভাগ কৰি ওলাই আহিছোঁহে। এই ৰাস্তাত আৰু তোৰ মানে একেবাৰে গাড়ী এখনত দুটা বাকচ লৈ ৰং বিৰঙৰ লাইট লগাই ভক্তসকলৰ কি নৃত্য দেখি একেবাৰে আপ্লুত হৈ গৈছোঁ। আৰু কিছুমানে আকৌ মোবাইলে ফটো তুলিছে। সেইবোৰ ভক্তৰ তুলনাত আমিবোৰ আৰু আপুনি বহক মই চাহ একাপ কৰি আনোগৈ। এই ৰচোন ৰ চাহ খোৱা হ'ব বাৰু ৰ। শুনিছোঁ তোৰ সৰু ল'ৰা পবিত্ৰই বোলে চাকৰি জেগাতে ছোৱালী আনিলে। হয় ঠিকেই শুনিছে। মনটোহে পিছে উগুল থুগুল লাগি আছে। বোৱাৰী বা কেনেকুৱা হয় কি ধৰণৰ হয়। আজি সিহঁত ঘৰলৈ আহি আছে। পাবৰ হৈছেহিয়ে। প্ৰীতিকে সিহঁতক আগবঢ়াই আনিবলৈ পঠিয়াই দিছোঁ। তেতিয়াহ'লে ছোৱালী চাইহে যাম আৰু চাহ বনাই যা। এই ৰচোন ৰ তহঁতৰ যে ডাঙৰটো দেৱা তাক দেখা নাই যে কি কৰিবি? সি বাৰীতে কিবা কামত ব্যস্ত আছে হ'বলা। ৰচোন তেতিয়াহ'লে মই তাৰ ওচৰৰ পৰাই আহোঁ কি কৰি আছে চাই আহোঁ। হয় হয় যাওক আপুনি। কৃষ্ণ 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 বৰ্তা দেখোন ফাৰ্ম চাব আহিলে ন? দেৱা এই গাঁৱৰ ভিতৰত তই এভাগ কি কাম কৰিছ বাৰু কচোন? এই গাহৰি ফাৰ্ম এখন খুলিছোঁ বৰ্তা। এই গাহৰিবিলাকে বহুত খাই নহয়।
এই হোটেলৰ পৰা ভাত আনি খুৱাই আছো আৰু হোটেলৰ পৰা ভাত হে নহয় বৰ্তা ৰাতি গৈ এই বাল্টিবিলাক হোটেলত থৈ আহোঁগৈ এই মানুহে খাই বৈ এই যিবিলাক এৰে যে সেইবিলাক বাল্টিত ভৰাই থৈ দিয়ে ৰাতিপুৱা গৈ লৈ আহি আকৌ খাবলৈ দিওঁ মানে লোকৰ চোৱাবিলাক এই বৰ্তা এবিধ মাংস বজাৰত আজিকালি বহুত চেল নহয় ৰ'বচোন এজনে পোৱালি দিছে চাওকচোন আবা কৃষ্ণ কৃষ্ণ মই নাম কীৰ্তন কৰা মানুহ এইবোৰ নাচাওঁ দেই দেৱা তই কিন্তু এইটো বৰ ভাল কাম কৰা নাই দেই গাঁৱৰ মাজত এইবোৰ পুহি আমাৰ গাঁৱৰ মাজত এইবোৰ জন্তু পুহিব নাপায় নহয় কি খালি 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 ঐ চেলিমাই চেলিমাই আইগৰাকী আমাৰ জাক পাতৰ নহ'ব যেন পাইছোহে তেনেকুৱা যেনেই লাগিছে অলপ কিবা এটা মৰম মৰম লাগিছে কৃষ্ণ কৃষ্ণ ঐ মই আহোঁহে আৰু দেই মই আহোঁহে আৰু অঁ কি হ'লনো আকৌ আপুনি দেখোন ন ছোৱালীজনীক চাই যাম বুলি কৈছিল ইহঁত আহি পাবৰ হৈছে অ' ইহঁত আহিলে বৌজনী ইমান মৰম লগা ন মা মই যে ফোনত কৈছিলোঁ এমে এয়া মোৰ মা অঁ বৰ্তাও আছে দেখোন এওঁক মই নিজৰ কৰি আনিলোঁ কেনে লাগিছে বৰ্তা এখেতক চিনি পাইছা নাই এয়া হ'ল আমাৰ গাঁৱৰ নামঘৰীয়া প্ৰণাম বৰ মৰম লগাজনী কি নাম তোমাৰ এওঁৰ নাম শিল্পী মা ৰচোন তোক সোধা নাই নহয় এই বোৱাৰীৰহে মাতটো শুনিব খুজিছোঁ কি হ'ল ইমান যে দেৰি হ'ল মা আমার নাম শিল্পী দে আমি তো ঠিক টাইমেই ট্রেনে উঠছিলাম কিন্তু ট্রেনের কোচিংটা যে অত লেট আমার তো একটু অশান্তি লাগি গেছে গা এই জন্যে আমার দেরি হয়েছে মা পবিত্ৰ তই ভিতৰলৈ যা তাইকো লগত লৈ যা হ'ব মা ঐ প্ৰীতি তই বেগকেইটা লৈ আছোন ব'লা অ' বৰ্তা বৌজনী ইমান মৰম লগা ন এইজনে কেনেকুৱা ফোন কৰে চেনিমাই মই যাওঁহে আৰু দেই কৃষ্ণ কৃষ্ণ
ঐ ঐ মোৰ মতে তহঁতৰ ঘৰখনে এনেকুৱা একো ভুল কৰা নাই দে যাৰ বাবে একেবাৰে ৰাইজখনে একে মেল বহাব লগা হৈছে দাদা আমাৰ গাঁৱৰ ৰাইজে আমাৰ ঘৰখনৰ ওপৰত সমাজ বিৰোধী কাম কৰা বুলি মেলৰ আয়োজন কৰিছে ভাইটি সমাজ এখনত থাকিলে সমাজৰ নীতি নিয়মবিলাক মানিবও লাগিব কিন্তু কিছুমান সমাজৰ ধৰা বন্ধা নিয়মৰ কাৰণে আমিবোৰ যে বহুত পিছুৱাই গৈ আছো কালিলৈ যদি সমাজে আমাক এঘৰীয়া কৰি দিয়ে মানুহবিলাক যে এতিয়াও আহি পোৱাহি নাই সময় আছে ন সময়ত আহি পাবহি কথাটো কিন্তু মই ভাল পোৱা নাই দেই এই গাঁৱৰ মাজত গাহৰি পুহিব লাগে নাই বাৰু লাগেনে এই ঘটনাটো আগতেও হোৱা নাই এতিয়াও হ'ব নহ'ব চেনিমাই সৰুটো পিতাকে কি ছোৱালী আনিলে দেখিলে এইবিলাক কিন্তু আমাৰ মিলনপুৰ গাঁৱত ভাল লক্ষণ হোৱা নাই দেই ক'ত যাব নাযাওঁ মিলনপুৰ মেললৈ যাওঁ মেললৈ মিলনপুৰৰ একেবাৰে অসুস্থ নেকি দুদিনমানৰ পৰা গাটো একেবাৰে দুৰ্বল এই মানিমুনি তোৰ মুখখন দেখোন গেলা ফলাহাৰ গুনাইছে ৰাইজ এইবোৰ গাঁৱৰ অমংগলৰ চিন হেৰ গুণে চৰ কোৱাই দিয়ক আৰু গাহৰি যদি পুহিবই নাপায় ভগৱন্ত সেই গাহৰি ৰূপটো কিয় ধৰিছিলে বাৰু কৃষ্ণ কৃষ্ণ কেতেং তই কি কথা ক'বলৈ আহিছ তোৰ মূৰত চুলি সোপাইহে আছে মানে থাকিবলগীয়া বস্তুবিলাক নাই আৰু তেৰাই গাহৰি ৰূপ নহয় বৰাহ ৰূপ ধৰিছে ধোৱাহে গাহৰি আৰু বৰা দেখোন দেখিবলৈ একেই ৰূপ দেখোন তহঁত মুখাই কাজিয়া কৰি নাথাকিবিচোন আমি এটা উচিত সিদ্ধান্ত লৈ আহিম আজি মানে মোৰ গাটো একেবাৰে ভাল নহয় একেবাৰে মোৰ ভাল নহয় ৰাইজ আমি কিন্তু চেনিমাহঁতৰ ঘৰখনক সমাজৰ পৰা এঘৰীয়া কৰিব লাগে নে কি কয় ৰাইজ শাস্ত্ৰই কৈছে ধৰ্মশ্ৰেষ্ঠ আকৌ গীতাই কৈছে কৰ্মশ্ৰেষ্ঠ আকৌ আমাৰ গুৰুজনাই কৈছে ধৰ্ম কৰ্ম সকলোবোৰ হেনো একেই অৰ্থ গতিকে ৰাইজ এইবোৰ এৰা ধৰাৰ মাজেৰে চলিলেই ভাল হয় নেকি মানিমুনি তই জ্ঞানৰ ভাণ্ডাৰ মেলিব নালাগে আমি জানো নহয় আমি কি কৰিব লাগে দেখিলি মোৰ কথা নুশুনি একো আলোচনা নকৰাকৈ নিজৰ মতে কাম কৰিছিলি নহয় এতিয়া যদি এই বয়সত সমাজৰ পৰা এঘৰীয়া হ'ব লগা হ'ল নহয় মই কিন্তু জীয়াই নাথাকিম
আহিলি ভালেই কৰিলি। আমাৰ মিলনপুৰ গাঁৱৰ ৰাইজে তহঁতৰ ঘৰখনে সামাজিক নীতি নিয়ম ভংগ কৰাৰ বাবে আমি ৰাইজে তহঁতক এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই বিষয়ত তহঁতৰ কিবা ক'ব লগা আছে নেকি? এই বুলেট, এই ঘপককৈ এটা সিদ্ধান্ত লৈ নেপেলাবিচোন। ৰচোন আগতে দেৱাই কি কয় শুনি লচোন। ৰাইজ, মই পঢ়া শেষ কৰি বাৰীৰ পিছফালে গাহৰি ফাৰ্ম এখন খুলিছিলোঁ আৰু মোৰ ইয়াৰ লগতে কিবা পৰিকল্পনাও আছিলে। কিন্তু বিশ্বাস কৰক, এইখিনি সময়ত মই সমাজৰ নীতি নিয়মৰ কথা পাহৰিয়ে পেলাইছিলোঁ। মই হাত জোৰ কৰিছোঁ, আমাৰ ঘৰখনত যদি ভুল হৈছে ক্ষমা কৰি দিব। আমাৰ ঘৰখন সমাজৰ পৰা এঘৰীয়া নকৰিব। এনে কৰিলে মাজনী জীয়াই নাথাকিব। মোৰ কিবা এটা হৈছে। কোনোবা এজন যাওকচোন, পানী হস্পিটেললৈ নিয়া ব্যৱস্থা কৰাটো। কি হৈছে আপোনাৰ? ঐ ভাইটি, এই আছো না, বৰ্তাৰ কিবা এটা হৈছে। মুৰলী, তোৰ গাড়ীখন আছেনে? আছে বৰ্তমান, মই মেললৈকে লৈ আহিছোঁ। ভালে হ'ব দিয়ক, এইখন গাড়ীতে আমি হস্পিটেললৈ লৈ যাওঁ, তেখেতক সোনকালে লৈ যাওঁ, আমি হস্পিটেল লৈ যাওঁ। কিবা বস্তু আছেনে? একো নাই। দাদা, পইচা কেইটামান লাগিছিল নহয়, দৰৱ পাতিৰ খৰচাৰ কাৰণে লাগিব। কালি গাহৰিজনী বেছি টকা 10,000 পাইছিলোঁ, এইটোকে লৈ যাচোন। ভালকে যাবি হা? ঠিক আছে। অ' মহিলা, বলক। ৰাইজ, মই হ'লে কথা এটা কওঁ। কালি দেৱাই গাহৰি বেছি টকা 10,000 পাইছিল, আৰু সেই পইচাৰে ককাইদেউৰ ঔষধ পাতি কিনাটো ভাল হ'ব জানো? এই মানিমুনি, এই সময়ত তই মনে মনে থাকচোন। ৰাইজ, আজি আমাৰ সমাজৰ জ্যেষ্ঠ ব্যক্তি পিলপিলি ককাইদেউ আকস্মিকভাৱে অসুস্থ হৈ যোৱাৰ কাৰণে আজিৰ সভাখন আমি ইমানতে স্থগিত ৰাখিব লগা হ'ল। ককাইদেউ সুস্থ হৈ অহাৰ পাছত ৰাইজে চিনেমাইহঁতক কি দণ্ড দিয়ে সেই বিষয়ে পাছত সিদ্ধান্ত লোৱা হ'ব। আজিৰ সভা আমি ইমানতে ভংগ কৰিছোঁ। আমাক সমাজ এখন কিয় লাগে? আমি সমাজ পাতি কিয় থাকোঁ? সমাজে সমাজ বান্ধে নে মানুহ ভাঙে? এই প্ৰশ্নবোৰ সকলো সচেতন মানুহৰে মনলৈ আহিব এই দৃশ্যবোৰ দেখিলেই। মেল এখন পতাৰ কথা আকৌ চলিছে। সিদ্ধান্তটো কিমান সমীচীন হ'ব? চিনেমাৰ পৰিয়ালক দিয়া দণ্ড সমাজৰ বাবে কি বাৰ্তাবাহক হ'ব? সমাজৰ নেতৃস্থানীয় মানুহজনৰ সহায়ৰ বাবে চিনেমাৰ পুতেকে দিয়া অৰ্থ সাহায্য গ্ৰহণ কৰিবনে, নে এলান্ধুতে ওলমি ৰ'ব সকলো? আমি বাট চাম মিলনপুৰৰ মেললৈ। আপুনি চাবনে?